কাণ্ডৰ যি খলনায়ক মহেন্দ্ৰনাথ শৰ্মা, বিনীতা বড়ো আৰু ৰফুল আলীক গ্ৰেপ্তাৰ কৰিছে। কিন্তু মহেন্দ্ৰনাথ শৰ্মা, বিনীতা বড়োক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তিনিওজনকে দৃষ্টান্তমূলক শাস্তি দাবী জনাইছোঁ। কাৰণ তেওঁলোকক কেন্দ্ৰ কৰি আমাৰ এই সাতামপুৰুষীয় ঐক্য সংগতি বিনষ্ট হোৱাৰ পথত আজি গৰিয়ামূৰীয়া দেশীসকল, খিলঞ্জীয়া লোক, ভূমিপুত্ৰ লোক, ধৰ্মান্তৰিত লোক এইসকলক আজি নিন্দা কৰা হৈছে, তুচ্ছ তাচ্ছিল্য কৰা হৈছে, গেদাগেদি বোলা হৈছে। ইয়াত আমি দুখ পাইছোঁ, ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু লগে লগে আমাৰ NRCৰ পৰা গৰিয়ামূৰীয়া দেশীসকলৰ অনেক বাদ পৰিছে। কিয় বাদ পৰিছে? যে আমাৰ পৰিচয় বিভ্ৰাট হৈছে। প্ৰব্ৰজিত পূৰ্ববংগীয় মূলৰ মানুহৰ লগত আমাক একাকাৰ কৰা হৈছে। ফলত আমাৰ প্ৰায় 1 লাখ লোকৰ নাম বাদ পৰিছে। আৰু সেইকাৰণে ভূমিপুত্ৰ হিচাপে এই বাদ পৰা গৰিয়ামূৰীয়া দেশীসকলক বিনা স্বত্বে নাম আমি অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছোঁ। কাৰণ আমাৰ মানুহ কেতিয়াও বিদেশী ন্যায়াধিকৰণৰ কাঠগড়াত থিয় নহয়, সেইকাৰণে দাবী জনাইছোঁ। আৰু বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল যে গৰিয়ামূৰীয়া দেশীসকল ভূমিপুত্ৰ, তেওঁলোকক আমি সুকীয়া জুৰিপেৰে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা কৰিম। গতিকে আমি চৰকাৰক আমাৰ এই বিলাই বিপত্তি আমি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আমাৰ যি সংকট হৈছে, পৰিচয় সংকট, তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে তেওঁলোকে শীঘ্ৰেই সুকীয়া জুৰিপেৰে আমাক চিনাক্ত কৰি সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰক। আৰু লগে লগে আমি এটা কথা কৈছোঁ যে কোনো চন তাৰিখ নহয়, ঐতিহাসিক পটভূমিত সকলো জনজাতীয় জনগোষ্ঠীৰ লগতে গৰিয়ামূৰীয়া দেশীসকলক চিনাক্ত কৰি সাংবিধানিক ৰক্ষা কৱচ সুনিশ্চিত কৰক। এইকেইটা বুঢ়াকাণ্ডৰ খলনায়ক ৰফুল আলীক কঠোৰ শাস্তি বিহক। বুঢ়াকাণ্ডৰ খলনায়ক ৰফুল আলীক কঠোৰ শাস্তি বিহক। OC মহেন্দ্ৰনাথ শৰ্মাক গ্ৰেপ্তাৰ কৰক। NRCৰ পৰা বাদ পৰা গৰিয়ামূৰীয়া দেশীক বিনা স্বত্বে অন্তৰ্ভুক্ত কৰক। NRCৰ পৰা বাদ পৰা ভূমিপুত্ৰ গৰিয়ামূৰীয়া দেশীক বিনা স্বত্বে অন্তৰ্ভুক্ত কৰক। জয় আই অসম, জয় আই অসম।